हेलो गाइज गुड मर्निंग की खबर আপোনালোকৰ সকলোকে কাবিয়া ব্লগলৈ স্বাগত জনাইছো আৰু লগতে আমাক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। এনে দেখা কি কৰি আছা? গুড মৰ্নিং কৈ দিয়া। আমাৰ এতিয়া নাস্তা পানী কৰি পেলাই বহি আছো। ভাত বনাব হ'ব এতিয়া 11:30 বাজি গ'ল আৰু আমাৰ ঘৰলৈ এটা ভাতো আনিলো। তাকে ভাবিলো আপোনালোককো দেখাই দিওঁ ন। দেহা নামটো কি দিছা কৈ দিয়া। নহয় তুমি আমাৰ ভাতটোৰ নাম কি আছিল? পেৰতটোৰ নাম পিটু কৈ দিয়া। পিটু বলে কেতিয়া আপোনালোকক ভাতটো দেখাই আছো। এইটো আমাৰ পিটু সৰু হৈ আছে দেই। এইফালে চোৱা দেহাত নামটো কি? পেৰত পিটু নহয়। কেনেকৈ উঠিছে চব মোৰ ওচৰত কেনেকৈ উঠিছে চোৱা। এইটো নখি পুৰা যোগান হৈ আছে ন। চুমা এটা খাই দিছে লগতে। আৰু ইটো চৰাইও আছে, ইটোকো দেখাই আছে বা। ই এইফালে অকলশৰীয়াকৈ বহি আছে। ইয়াক এইফালে থওঁ, এইফালে পিটুটো থওঁ ন। এইফালে কি কৰি আছে? এইফালে ইয়াক পিঞ্জৰাত ভৰাই দিলোঁ দেই। ইয়াত সোমাই থাকা দেই, শুই থাকা। এই দুইফালে ৰখি আছে। হ'ব দেহা ঢাকি দিয়া এইফালে। হ'ব দিয়া। 11:30 বাজি গ'ল। এতিয়া ভাত পানী যোগাৰ কৰি আছোঁ। এইফালে আমাৰ দেহা চাউল জাৰি আছে। ভাত বনোৱা সহায় কৰি দিছে। এইফালে চাউল ধুই থোৱা আছে, উখোৱা চাউল, সেইটো কাৰণে এনেকুৱা লাগিছে দেখিবলৈ। এইফালে পটল আৰু আলু ভাজি বনাবলৈ কাটি কুটি থৈছোঁ। এইফালে আদা নহৰু পিঁয়াজ জলকীয়া চব ভাজি দালি তৰকা লগাবৰ কাৰণে এইফালে কুকাৰত দালি চিটি মৰা আছে। এইফালে দালি তেল মাৰি পেলাই পিঁয়াজ নহৰু আদা দিলোঁ, বিলাহী দি এতিয়া ভাজি আছিলে। এইফালে দালি উতলিলে হৈ গ'ল আৰু অকণমান দুজন মানুহৰ কাৰণেহে আৰু দেহাইনো মোৰ লগতে অকণমান থৈ দিয়া আৰু ভাল। এইফালে দালি উতলি আহিলে এতিয়া ভাজি বনাম। ভাজি কুকাৰত ভাত তুলি দিছোঁ। এইফালে এইটো কি ধুনীয়া চৰাই পৰি আছে গছত চাওক। এইটো এফালে মোৰ ভাত পানী বনাই হৈয়ে গৈছিল। পবিত্ৰ ডিউটিৰ পৰা আহোঁতে মাংস লৈ আহিলে। মাংসখিনি প্ৰথমে বইল কৰি লৈ হাৰ্ডিখিনি আঁতৰাই ভাজি আছে। এনেকৈ ভাজি ড্ৰাই ফ্ৰাই নিচিনাকৈ খাবলৈ ভাল লাগে। আমাৰ ইয়াৰ ভাত পানী বনাই ৰেডি হৈ গ'ল। মই দালি ভাজি এনেকৈ বনাই থৈছিলোঁ, পটল আলু ভাজি। এইফালে মাংসখিনি এইখিনি চাওকচোন, এনেকৈ খাবলৈ বহুত টেষ্টি হয়। এইফালে পবিত্ৰই ভাত খাবলৈ ল'লে। চব দেহা আৰু ভাতটোকো ভাত খুৱাই দিলোঁ। এতিয়া আমিও ভাত খাই লওঁ। এইফালে এতিয়া দেহা মই পাৰ্কলৈ আহিলোঁ ন। আজি দিনত নুশুলে, পবিত্ৰ মিটিঙলৈ গ'ল। সেইফালে ভাবিলোঁ পাৰ্কলৈকে যাওঁ। পাৰিছা খেলিবলৈ? গাইজ একেবাৰে ভাগৰ লাগি গৈছেগৈ। পাৰ্কৰ পৰা 4:30টাৰ পৰা একেবাৰে 6:15লৈকে খেলি খেলি দেহাই তাইও ভাগৰ লাগিছে, ভোকো লাগিছে চাগৈ। সেইটো কাৰণে বিস্কুট আৰু চিপছ জুচ খাই আছে। ময়ো চাহকণ বনাই খাই লওঁ। এইফালে মোক চাহকাপ বনাই আনিলোঁ, লাল চাহ আদা দিয়া। এইফালে মায়ে ঘৰৰ পৰা দি পঠিওৱা বৰা চাউলৰ হয় পিঠাখিনি। ল'ৰাটোৱে অকণমান বেকা বেকি হ'ল আৰু আঠা আঠা যে। এইফালে ঘিলা পিঠা বনাই দিলোঁ। এতিয়া চাহখিনি খাই লওঁ। চাহ খোৱা হৈ গ'ল। এতিয়া এইটো ভাততো কাপি এটা দিছিলোঁ, চব খাই আছে। আৰু এইফালে আমাৰ দেহা ঢুকাই আছে ন।
আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।